অকল জেগাটো চাওক না দেখিছে এফালে বৰৈ খেতি কৰিছে গাৰুধান বুলি যে কয় গৰম দিনত মানে ইয়াত খুব ধুনীয়া মানে এতিয়া বতাহ চতাহ মাৰি আছে আৰু এফালে ওৰা দু তোমাক কিয় দু অকলশৰীয়া জীৱন নমস্কাৰ বন্ধুসকল মই গাইছোঁ বাৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে বহুত বহুত ধন্যবাদ যোৱা ভিডিঅ'টো মই আপলোড কৰিছিলোঁ আৰু চেনেলটো বহুখিনি ভিউ গৈছে মিনিমাম প্ৰায় 200 মানে ভিউ হ'বহি হ'ল আৰু ছাবস্ক্ৰাইবাৰো বহুতখিনি আপগ্ৰেড মানে বাঢ়িছে আৰু তাত বহুত বহুত ধন্যবাদ যোনে যোনে ছাবস্ক্ৰাইব কৰিছে আৰু এইটো যোনে যোনে এই চেনেলটো নতুনবাৰভাৱে এই ভিডিঅ'টো চাই আছে তেওঁলোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা কৰি দিব লাইকটো কৰি দিব লগতে চব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কিনো হয় কিনো নহয় শেষলৈকে আপোনালোকে চাই থাকিব আৰু মৰম দিব বুলি আশা কৰিলোঁ চ' আজি তাকে ভাবিলোঁ যে লগৰকেইটাই গৈ পেলাই খানা এটা খাওঁ লগৰ ছোৱালীও আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব চ' এতিয়া মই ঘৰৰ পৰা ওলাই কৰি লওঁ আৰু খানাটো হৈছে চিকেন আৰু ৰুটি খাম চ' বলক আপোনালোকক দেখুৱাই যাওঁ সকলোখিনি এতিয়া যাম গোটেইকেইটা একলগ হৈ পেলাই যাম এটা প্লেচত আৰু প্লেচটো আপোনালোকক দেখুৱাম নগাঁৱতে আছে খুব ধুনীয়া প্লেচ হয় একদম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰায় 12টা বাজিলে এতিয়া আৰু ফোন কৰি আছে মোক জল্দি যাব লাগে সকলোখিনি আহিব এটা জেগাত গোট হৈ পেলাই যাম চবফালে এতিয়া বস্তু লৈ লৈছোঁ এইটো চিকেন আৰু ভিতৰতে কেৰাহী চৰিয়া আছে এইফালে যাম আৰু চ' এতিয়া বন্ধুসকল মই ওলাই আহিলোঁ স্কুটি লৈ কিনে এতিয়া যাব লাগিব কপিলি ওচৰত চব সেইকণতে একলগ হ'ব চব বলক সেইখনত যাওঁ সেইখনত গৈ পেলাই লগ পাই আছোঁ আপোনালোকক চব বলক আৰু এতিয়া আহি লৈ পেলাই ৰখি থাকিবলগীয়া হৈছে কোনো আহিয়ে পোৱা নাই ফোন কৰিছোঁ তাকে আহি আছোঁ বুলি কৈছে সেইকণতে ৰখিব দিছে ৰৈ আছোঁ আৰু কি গৰম পৰিছেও বাবা এতিয়া ধুনীয়াকৈ এইকণতে ৰখি আছোঁ গছজোপা তলত অলপমান ঠাণ্ডা হাৱা মাৰি আছে আৰু ৰ'দ ন ক'বই নালাগে আৰু কেনেকুৱা ৰ'দ মাৰিছে বাপৰে বাপ এয়া ৰাইজনী গোট খাই গ'ল আৰু এতিয়া যাওঁ আৰু চবলক আৰু এতিয়া আমি আহি পাই গ'লোহি উৰিয়াগাঁও চক আৰু উৰিয়াগাঁও চকৰ পৰা যাব লাগিব লেফ্ট চাইডে আমাৰ যোনটো প্লেচ আছে পিকনিক প্লেচলৈ বন্ধুসকল এতিয়া আমি আহি পাই গ'লোহি চাপানালা চাৰিআলি আৰু চাৰিআলিৰ পৰা আমি যাব লাগিব লেফ্ট চাইডে আৰু এতিয়া আহি পাই গ'লোহি আমি খালনি আৰু এই জেগাটো পুৰা শাল গছেৰে ভৰা বহুত ধুনীয়া হয় প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত 1 hour later আৰু এফালে মাংস বনোৱা হৈ গ'ল আৰু এফালে ৰুটি ভাজি আছে হৰা লাগিছা এফালে
তাৰ ৰান্ধনি আৰু চিকেন বনাই হৈ গ'ল ধুনীয়াকৈ। চিকেনটো বনালোঁ, চবেই লাগি কৰি বনালোঁ। প্ৰায় সময় এতিয়া 3টা বাজিব হ'ল, বনাই হৈছেহি আৰু লাহে ধীৰে চাই ধৰক। আৰু চাওক পৰিৱেশটো কিমান ধুনীয়া, চাওক একদম পূৰা শাল গছৰ মাজত এফালে চাংঘৰো আছে 2টা আৰু একদম ধুনীয়া, একদম ঠাণ্ডা পৰিৱেশ, নিজনজাল, মানুহৰ কোনো হুলস্থুল নাই, মানুহো বহুত কম। আৰু আপোনালোকো ইয়াত আহিব পাৰিব, প্লেচটো বহুত ধুনীয়া হয়। ইয়াতে ধুনীয়াকৈ বনাই কৰি খোৱা জেগা আছে, ধুনীয়াকৈ বনাব পাৰে, ধুনীয়াকৈ খাব পাৰিব আপোনালোকে। আৰু বন্ধুসকল জেগাটো চাওক না, দেখিছে এফালে বৰৈ খেতি কৰিছে, গাৰু ধান বুলি যে কয়, বৰৈ ধান। আৰু এয়া বৰৈ খেতি আৰু গোটেইটো একদম পাহাৰীয়া এলেকা। আৰু এফালে গৈ পেলাই এফালে আমি ভিতৰলৈ অলপ সোমাই আহিব লাগে, এফালেদি গ'লে চাপানালা পায়গৈ। আৰু এখন চাপানালা, ইফালে চাপানালা আছে এখন পাহাৰখন। আৰু এফালে হাতী চাতি ওলাই, সেইটো কাৰণে চাইডে অলপ কাৰেণ্ট দি থোৱা আছে। আৰু গৰম দিনত মানে ইয়াত খুব ধুনীয়া, মানে এতিয়া বতাহ চতাহ মাৰি আছে। মই অলপ ঘামি আছোঁ, মানে বস্তু বনাই আছোঁ ন, সেইটো কাৰণে ঘামি আছোঁ অলপ। আৰু এইফালে পানী চানীও আছে, খালি অলপ লেতেৰা আৰু পানীটো। ধুনীয়া আৰু পৰিৱেশটো চাওক আপোনালোকে। এতিয়া ফাইনেলি বনাই হৈ গ'লে আৰু ইয়াতে ধুনীয়াকৈ ক'ৰবাৰ জেগাত বহিম আৰু ধুনীয়াকৈ খাম এতিয়া। আৰু এতিয়া এইফালে ৰুটি আৰু মাংস আনি লৈছোঁ আৰু চব বহিছে খাবলৈ। চবে হাই কৰি দিয়া। এইফালে চিমি লুকাইছে, এইফালে কি মুখ মেলা। আৰু এতিয়া বাঢ়ি কৰি লৈছে, সকলো ৰাইজে খাব লৈছে আৰু খাই কৰি লওঁ। সেয়া আৰম্ভ কৰিছে, মইহে আৰু বাকী আছোঁ। চবেই খাইছে। এফালে কেনেকুৱা হৈছে? খোৱাই নাই ৰ'বা, এইফালে খোৱাই নাই। এইফালেতো খালে টেষ্টটো কেনেকুৱা হৈছে? ভাল হৈছেনে? মুখ মেলা কেনেকুৱা? ঠিকে আছে, এতিয়া খাই লওঁ আৰু ধুনীয়াকৈ। আৰু এতিয়া চবৰে খাই কৰি হৈ গ'ল। আৰু এতিয়া এইফালে পানী ধুনীয়াকৈ, পানীৰ অভাৱ নাই, পানী দুনি আছে। বাচন বৰ্তনবিলাকো ধুই লওঁ, তাৰপিছত আৰু অলপমান ঘূৰি পকি। আৰু এইফালে নামটো কি তোমাৰ? আৰু এইফালে আমাৰ জুতি আছে। আজি কেনেকুৱা হ'ল বনোৱা? ই বনাইছিলে দেই। আৰু এইটো কি? মুখ মেলা। সৰু দেখা। আৰু আমাৰ লগত ইহঁতেও খাই দিলে ধুনীয়াকৈ। আৰু পৰিৱেশটোতো ক'ব লাগিব, ধুনীয়া পৰিৱেশ আৰু ধুনীয়া এইফালে শাল গছৰ মাজত। তো হৈ গ'ল আৰু এতিয়া অলপ ইয়াতে ৰেষ্ট লৈ মেলি ঘৰত যাম। আৰু এইফালে বাচন ধোৱা পৰ্ব চলি আছে ধুনীয়াকৈ। আৰু এতিয়া বাচন চাচন ধুই মেলি লৈ আহিছোঁ এইফালে ধুনীয়াকৈ। আৰু চবেই ইয়াতে ফটো চটো উঠোঁ, আৰু ফটো চটো উঠি আধা ঘণ্টামান ৰখোঁ, তাৰপিছত আৰু ঘৰলৈ যোৱা পৰব। আৰু এইফালে চবেই ফটো উঠি আছে, আৰু ময়ো উঠি লৈছোঁ। আৰু বেছি নহয়, থাম্বনেইলত লগাবতো লাগিবই, সেয়াই আৰু। আৰু বন্ধুসকল এতিয়া তাৰ পৰা গুচি আহিলোঁ, আৰু আহি পেলাই অলপমান ৰখিছোঁ এইফালে। আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া ফুল গছ আছে, ইয়াতে ফটো উঠোঁ বুলি ভাবিলোঁ। আৰু এইফালে এওৰা তোমাৰ কিয় অকলশৰীয়া জীৱন। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। অকলশৰীয়া জীৱন বোলে, সেইকাৰণে সেয়া গছতে বহি আছে। উপায় নাই আৰু চব ফটো চটো উঠি আছে। এই বাইকখনৰ বাদে বোলে নিজৰ বুলিবলৈ কোনো নাই, সেইটো কাৰণে আৰু গছতে বহি আছে আৰু উপায় নাই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই বাই। আৰু এইফালে ইহঁতে আজি কেনেকুৱা লাগিলে? খুব ভাল, অতি সুন্দৰ। কেনেকুৱা লাগিলে? অতি সুন্দৰ। আজি ভিডিঅ'টো ইমানে।